হেল্ল' গাইজ, মই আজি আপোনালোকক এটা বৰ ধুনীয়া ট্ৰিকৰ বিষয়ে ক'ম আৰু দেখুৱাব চেষ্টা কৰিম। তো চাই থাকক। হোৱাটছআপত এনেকুৱা এটা ট্ৰিক আছে যিটো ট্ৰিকৰ দ্বাৰা আপোনাৰ যদি মেছেজ বা কাৰণবশতঃ যদি মেছেজ এটা দিয়া যায় আৰু সেই মেছেজটো যদি 1 ঘণ্টাৰ পিছত আপুনি যদি ডিলিট ফৰ এভৰিৱান কৰিব লাগে, সেইটো কেনেকৈ কৰিব মই তাৰ বিষয়ে আজি আপোনালোকক জনাম। তো চাই থাকক, ভিডিঅ'টো লাষ্টলৈকে চাওক। মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো গাইজ, মই ফাৰ্ষ্ট টাইম হোৱাটছএপত যাব লাগিব। তাৰপিছত ইয়াতে মই দেখুৱাইছোঁ, ইয়াতে দিছোঁ মই হাই। এই মেছেজটো যদি এতিয়া মই ডিলিট কৰোঁ, ইয়াতে আহিব ডিলিট ফৰ মি, কেনচেল, ডিলিট ফৰ এভৰিৱান। ডিলিট ফৰ এভৰিৱান এইটো মেছেজ জাষ্ট দিছোঁ। চ' এইটো মেছেজ ডিলিট ফৰ এভৰিৱান আহিছে। এতিয়া মই আপোনালোকক দেখুৱাব লাগিব যে মই দেখুৱাই আছোঁ, ঠিক আছে। 18 ছেপ্টেম্বৰৰ মেছেজ দেখুৱাইছোঁ। এইটো মেছেজ ডিলিট ফৰ মি আহিছে। এই মেছেজটো এতিয়া ডিলিট ফৰ এভৰিৱান কেনেকৈ কৰিম চাই থাকক। ফাৰ্ষ্ট টাইম এটা স্ক্ৰীনশ্বট মাৰিব লাগিব। স্ক্ৰীনশ্বট একচুৱেলি নামাৰিলেও হয়, ইয়াৰে যিটো টাইম হয় টাইমটো মনত ৰাখিব লাগিব। 18 ছেপ্টেম্বৰ আৰু 17:41, ঠিক আছে টাইমটো। আৰু এইটো 24 আৱাৰ্ছ কৰি থোৱা আছে। এইটো মেছেজটোৰ যিটো টাইম আছে সেইকাৰণে মোৰ তাত আহিছে যে 17:41, ঠিক আছে। এইটো এতিয়া মই হোৱাটছএপটো কমপ্লিট ডিলিট কৰি দিছোঁ। নেক্সট মই ছেটিং যাব লাগিব। ছেটিং গৈ ইয়াতে আছে আপোনাৰ এপ্লিকেশ্যন গৈছোঁ। ইয়াতে এপ্লিকেশ্যন মেনেজাৰ টো লোডিং হৈ আছে, 1 ছেকেণ্ড। ইয়াতে হোৱাটছএপ আহিছে। হোৱাটছএপত ক্লিক কৰিব লাগিব। তাৰপিছত ফ'ৰ্চ ষ্টপ কৰিব লাগিব। তাৰপিছত মই হোৱাটছএপ ডাটাত মোবাইল ডাটাটো অফ কৰি দিছোঁ। তাৰপিছত আমাৰ টাইম যিটো আছিল 17:41 ন, এইটো মই ইয়াতে চেঞ্জ কৰাই দিব লাগিব। ইয়াতে অট'মেটিক ডেট এণ্ড টাইম দিয়া আছে, এইটো অফ কৰি ল'ব লাগিব। তাৰপিছত ইয়াতে 17 যিকোনো এটা দিলেই হ'ল, কাৰণ 1 ঘণ্টা থাকে যেতিয়া ডান। তাৰপিছত মোৰ ডেটটো আছিলে 18 ছেপ্টেম্বৰ, ইয়াতে 18 কৰি দিছোঁ। এতিয়া মই হোৱাটছএপত যাম আৰু যিটো মেছেজ দেখুৱাইছিলোঁ ইয়াতে হয়, এইটো কনফাৰেঞ্চত এই মেছেজটো ডিলিট ফৰ এভৰিৱান দেখিছে নহয়। এইটো মই ধুনীয়াকৈ ফ'কাছ কৰি দেখুৱাইছোঁ। এই মেছেজটো ডিলিট ফৰ এভৰিৱান তো দেখিলে। আৰু ট্ৰিকটো কেনেকুৱা লাগিল ক'বা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিব একেবাৰে নাপাহৰিব। ধন্যবাদ।